আপোনাৰ কোনোবা 10,000 মানুহে নিমন্ত্ৰণ কৰিলে, বৰকে নিমন্ত্ৰণ কৰিলে, আপুনি বাক্য দিলে, হ'ব মই জানি ৰাতিপুৱা 7টালৈ উপস্থিত হ'ম, ৰন্ধনৰ দায়িত্বটো মই লৈছোঁ বাৰু, আপুনি ৰন্ধনৰ দায়িত্ব কিন্তু আজিকালি কাপোৰ ধুই মেলি ইস্ত্ৰি খাব অংশগ্ৰহণ আছে নালাগে কিন্তু হঠাৎ ৰাতিপুৱা আপোনাৰ অসুখ হ'ল নামাজ যাব নোৱাৰিলে দুদিনৰ পিছত কাটি উঠে পালে নহয় সেই আপোনাক ৰন্ধনৰ দায়িত্ব লাগি মনত কৰিছোঁ আপুনি যাম বুলিও নাহিলে কিয় নাহিলে এতিয়া সঁচা কথা ক'ব না আপোনাৰ যাম বুলি আপোনাৰ পৰা মই খালোঁ হ'লে কি হ'ব আপোনাৰ ৰাতিৰ পৰা মোৰ দেহাটো অসুস্থ হোৱাৰ কাৰণে মই যাব নোৱাৰিম তাৰমানে কি বুজালে দেহাটো কাম কি কৰোঁ মোৰ তাৰ মোৰটো বেলেগ মইটো বেলেগ তাৰমানে মই নহয় ওলাব নাই দেহাটো মোৰহে মোৰ দেহাটো অসুস্থ মানে মই যাব নোৱাৰিম তাৰমানে কি এতিয়া তাৰমানে মই নহয় দেহাটো মোৰ এই যে ৰামচন্দ্ৰ প্ৰভুৱে হনুমানক কৈছিলে তুমি কোন হনুমানে ক'লে হনুমান নহয় পৱন পুত্ৰ নহয় অঞ্জনা পুত্ৰ নহয় যে মহাত্মা ভাবি কৈছে হনুমান লাগিছিল খেলি মই সৰু কামৰ পৰা মই নিজৰ হনুমান বুলি ৰামচন্দ্ৰ প্ৰভুৱে কৈছে যে হনুমান নহয় মইও কোন এই মই কোন কৰি দিলে এটা ধ্যান আছো বহু সময় ধ্যান কৰাৰ বাবে প্ৰভু তোমাৰ প্ৰশ্নৰ উত্তৰকে মই দেহে বুজি পালোঁ কি পালা দেহৰ দৃষ্টিত মই তোমাৰ দাস জীৱ দৃষ্টিত মই তোমাৰ অংশ আত্মাৰ দৃষ্টিত তুমিয়ে মই প্ৰভু তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই চতুৰ্থ স্থানৰ ভাগৱতত কি কৈছে জীৱাত্মা পৰমাত্মাৰ পাৰ্থক্য কেনেকুৱা চাব এতিয়া এটা দিশত জীৱাত্মাই পৰমাত্মা পৰমাত্মাই জীৱাত্মা কিন্তু এটা দিশত পাৰ্থক্য আছে তাহার পরে রাস্তা পুরি বাড়িখন করে গাওয়া হয় প্রথম করে যায় আপনার করে যায় গুরু হয়ে যায় তো গুরু গৃহ নথকা সকল করে যায় কি সকলে আমি পাঠ হলে স্বাভাৱিক কথা বলে কিন্তু আমি কওঁতে আপোনাক প্ৰশ্ন এটা শুদ্ধ হোৱা নাই কিয়নো গা পা ধুই প্ৰথম আপোনালোক আইনাসমূহ সন্মুখলৈ যায় ইয়াত এটা ডাঙৰ ৰহস্য আছে চাব আইনাখনৰ সন্মুখত যদি আপুনি থিয় হৈ দিয়ে আইনাখনত আপোনাৰ হুবহু চেহেৰাটো দেখিব পাৰে নাই একে দেখিব লাগিব নাই কোলা কোলা দেখিলে তোমাৰ যায় আইনাখন বেয়া দেই বেলেগ কথা নহয় একে দেখিব লাগিব তাৰমানে আপুনি আইনাখনত থকা প্ৰতিবিম্বটো আপুনি কিবা পাৰ্থক্য আছে নে বাৰু কেহিদৰে জীৱ আত্মা বিচাৰত একে প্ৰকাশ অপবিত জীৱাত্মা পৰমাত্মা বিচাৰ কৰিলে এটা আপুনি মানুহে এজনহে আইনাখনৰ সন্মুখত থিয় হোৱাৰ দুজন হৈ গ'ল আপোনাৰ দুঘাটে কৰিলে আইনাখন কৰিলে নাই আইনাখন যদি ভাঙি পেলাই আপোনাৰ প্ৰতিবিম্ব কৰি যাব আপোনাৰ প্ৰতিবিম্বটো আপোনাৰ গালৈ দিয়ে ঠিক সেইদৰে আত্মাই তাক ব্যৱহাৰ কৰিলে কি হে মায়াৰূপী দাপোনখনে জীৱাত্মাবিলাকক পৃথক কৰি পেলালে সেইকাৰণে আমি পাহৰি গুচি গলো আমি জড় জীৱাত্মাবিলাক ঈশ্বৰৰ প্ৰতিবিম্ব আছিলো পাহৰি গলো মায়াৰ দাপোনখন আমাৰ দেহত কি গুণ আছে অভিমানতি অস্কাৰ লোভ মোহ কাম ক্ৰোধ গৰ্বয় অহংকাৰ হিংসা কামনায়া ব্যভিচাৰ এই পুৰা গোটা পুত্ৰ জানি বা মায়াৰ এই পুৰটা হ'ল মায়াৰ পুত্ৰ ক'ত থাকে মনৰ লগত থাকে
Rõiবে নোৱাৰে লোক এৰিহে কাৰণ মনটোতে সেই সৰুজনীয়া পৰিয়ালে বান্ধি থকাৰ কাৰণে মনুষ্য কৰিব নোৱাৰে। এতিয়া ঠিকে আছে ভাই বাৰু আৰু এটা পৰিয়াল আছে এইটো হ'ল মায়াৰ পৰিয়াল সত্য অৱস্থাত ক্ষমা বেয়া ত্যাগ কৰা পদ্ধতিৰে সাত্বিক পৰিয়ালটো আছে। এতিয়া আমি কৃষ্ণ কথা সাত্বিক আহাৰ খাই আছো কৃষ্ণ কথা শুনি আছো সেইকাৰণে সাত্বিক পৰিয়ালটো অশক্তি বৃদ্ধি পাই আছে সেইকাৰণে আখৰিক পৰিয়ালটো আমি বন্ধ কৰিব পৰা নাই বন্ধ কৰিব সেইটো স্বাভাৱিক কথা আৰু আধা ঘণ্টা এঘণ্টা পিছত কৰিব পাৰে। গতিকে সেইকাৰণে পুৰন্দৰ সংসাৰৰ কাইছে তেওঁলোকে পুৰন্দৰে যেতিয়া মৃত্যু ভাইজাৰ কথা চিন্তা কৰি মৃত্যুবৰণ কৰিলে তেওঁ বিদৰ্ভী হৈ মলাধৰ যেতিয়া ভাইজা হ'ল মলাধৰ যেতিয়া যুদ্ধত নিহত হ'ল বিদৰ্ভীয়ে স্বামীৰ চিন্তাত জাপ মাৰি মৰিবলৈ গৈছিল নাই তেতিয়া পুৰন্দৰৰ লগত অহা অভিজ্ঞাত কবি পৰমাত্মাই ব্ৰাহ্মণৰ ভেদ ধৰি আহি বিদৰ্ভীক কি বুলি বুজাইছিলে হে বিদৰ্ভী তুমি বিদৰ্ভী নহয় তুমি পুৰন্দৰ আছিলা মই তোমাৰ লগত আহিছিলো তুমি কি চিন্তা কৰি দেহ ত্যাগ কৰা মানে এতিয়া তুমি স্ত্ৰীৰ ৰূপটো পালা ঈশ্বৰৰ মায়া আকৌ ভাল স্ত্ৰী আৰু পুৰুষে নিচা দে নিচা পুৰুষ পুৰুষতে দেহৰ নামে থাকে সুকীয়া এটাকে জীৱক বোলে পুৰুষ বুলিয়া জীৱক পুৰুষ বুলি কৈছে ঈশ্বৰক পৰম পুৰুষ বুলি কৈছে পৰম পুৰুষৰ অংশ পুৰুষ পুৰুষে ভাৱৰ ৰূপে কেতিয়াবা স্ত্ৰী হৈ জন্ম হ'ব ভাৱৰ ৰূপে সেইকাৰণে ব্ৰাহ্মণ যদি পৰমাত্মাক বিদৰ্ভী ৰূপী জীৱ আত্মাক কৈছে হেৰা তুমি জীৱ আত্মা তুমি মোৰ অংশ প্ৰথমে পুৰন্দ হৈ জন্ম হোৱা তুমি পাহৰি গলা স্ত্ৰী চিন্তা কৰি আকৌ বিদৰ্ভী হলা স্ত্ৰী ৰূপটো পালা তুমি পাহৰি গলা তোমাৰ বন্ধু মইহে আছিলো তুমি আমি ধন জানিবা পথে ঠাকুৰী দয়ালে শোভা শোভা লেখি আমি দুয়ো শুদ্ধ আছিলো আমি দুই নজনা সখী আছিলো মই কি কৰো তোমাৰ হৃদয়তে থাকি তোমাৰ ভাল আৰু বেয়া লক্ষ্য কৰি থাকো গতিকে আমাৰ আচল পুৰুষ কোন কৃষ্ণ বাকীবিলাক মাজত পুৰন্দৰ পুৰুষ নহয় জানো অনেক বছৰ আছিলো হৈ একেঠাই তোমাৰে আমাৰে কিছু ভিন্ন ভাৱনাই আমি অনেক বছৰ একেটা স্থানলৈ আছিলো সেই জীৱ তোমাৰ আৰু মোৰ কোনো পাৰ্থক্য নাছিল অৰ্থাৎ আমাৰ আৰু ঈশ্বৰৰ মাজত এটা সময়ত কোনো পাৰ্থক্য নাছিল পাৰ্থক্য কেতিয়া হ'ল পৃথিৱীৰ ভূগত তোমাৰ মুকৈলি সখী ৰাখি লাজে যেতিয়া পৃথিৱীত ভোগ বাসনাৰ কাৰণে তোমাৰ মনটো লালায়িত হ'ল ধাৱমান হ'ল যি মুহূৰ্তত তুমি মোক সেই পৃথিৱীলৈ গুচি আহিলা তুমি নগৰ দেখিয়া তুমি ভৈলা মোহিত পৃথিৱীত বিচৰণ কৰি ফুৰোতে এই মনুষ্যৰ দেহৰূপী নগৰখন দেখি তাতে সোমাই পৰিলা
তুমি মোহিত হলা কিন্তু প্ৰত্যেক মুহূৰ্ততে মই তোমাৰ লগত থাকি তোমাক চৈতন্য শক্তি দি আছো এই কথা তুমি পাহৰিলে সেইকাৰণে ভাৱনা ভাবিবলৈ কৈছে ভাবা নিজক ভাবা নিজক যেতিয়ালৈকে চিনি নাপাবা যি নিজকে চিনি পোৱা নাই সেই ঈশ্বৰৰ কেনেকৈ চিনি পাব বস্তু ধৰক আকৌ কৈছে ভাবা নিজক ভাবা তুমি যিদিনাখন সংসাৰলৈ আহিছিলা এটা তুমি য'ত মোহিত হৈ আছা এইবিলাকৰ লগত কাক আনিছিলা প্ৰথম ভাবা অকলে অকলে আহিছিলা মাজত আহি মাটি পাৰি পুত্ৰ ভাইৰা ধন ধন সা সকলে অৱস্থা পালা আৰু যিদিনা তোমাৰ যাবলগীয়া হ'ব মাজত ধৰি কোৱা বস্তু ইয়াতে এৰি অকলে অকলে যাব লাগিব গতিকে কিবা অৰ্থ আছে মানুহৰ জীৱনটো চাৰি পুৰুষাৰ্থ সাধন কৰাৰ বাবে মানুহ কিবা আৰু আছেনে সেইকাৰণে দুদিনৰ মানে এইটোৱেও নাম কিবা অহংকাৰ পদবীটোৱে অহংকাৰ কৰিব পৰা চাকৰিটোৱে অহংকাৰ কৰিব পৰা হয়নে বাৰু জ্ঞানক লৈ জাতিক লৈ বিদ্যাক লৈ ধনক লৈ চেহেৰাক লৈ অহংকাৰ কৰিবলৈ কিবা আছেনে আমাৰ নাই ভাগৱতে কৈছে যিবিলাকত লাগি আছা সেইবিলাকক প্ৰমাণ কৰি লোৱা প্ৰথম